নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মোৰ বিলাহী খেতিডৰা বন্ধুসকল আপোনালোকে যদি বিলাহী খেতি কৰিবৰ কাৰণে বিচাৰিছে বা বিলাহী খেতিৰ বিষয়ে জানিব বিচাৰিছে তেতিয়ালে ভিডিওটো অকমানো স্কিপ নকৰাকৈ চাই যাব আৰু মোৰ চেনেলটোলে নতুন আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি দিব মই ইয়াত খেতিৰ লগত জড়িত ভিডিওবোৰ আপলোড কৰি থাকিম বন্ধুসকল মই প্ৰায় 3-4 বছৰ ধৰি বিলাহী খেতি কৰি আছো আৰু যথেষ্ট লাভান্বিত হ'বলৈ সক্ষম হৈছো তাৰে কিছুমান অভিজ্ঞতা লৈ আজি ভিডিওটো প্ৰস্তুত কৰিছো আপোনালোকৰ কাৰণে বন্ধুসকল শীতকালি বজাৰত চাহিদা পোৱা অন্যান্য খেতিসমূহৰ দৰে বিলাহী খেতিও অন্যতম বৰ্তমান সময়ত আমাৰ অসমতে 30-40 বিঘা বিলাহী খেতি কৰি বহুতো কৃষক স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে বন্ধুসকল অন্য খেতিসমূহৰ দৰে বিলাহী খেতি কৰিবলৈ মই প্ৰথমে মাটিডোখৰ ভালদৰে প্ৰস্তুত কৰি লোৱাৰ ওপৰতে সবতকৈ গুৰুত্ব প্ৰদান কৰোঁ বন্ধুসকল মাটিডোখৰ মই বাছনি কৰিছোঁ পলসুৱা মাটি মাটিডোখৰ বাছনি কৰাৰ পাছত মই প্লাও আৰু তাৰ পৰা লটৰ বেটৰ লগাই পেলাই মাটিডোখৰ ভালদৰে সমান কৰি লৈছিলোঁ যেটো বিলাহী খেতি ভেটিতে কৰোঁ মই প্ৰত্যেক বছৰে হে মই ভেটিও বনাই লৈছিলোঁ ভেটিবোৰৰ দূৰত্ব ৰাখিছিলোঁ 2.5 ফুট আৰু উচ্চতা ৰাখিছিলোঁ 1 ফুট ইমানটো দূৰত্ব হ'লে পাছত বিলাহীবোৰ ছিঙিবলৈও সুবিধা হয় আৰু বিলাহী যেটো খুঁটি পুতিব লাগে খুঁটিবোৰ পুতিবলৈ সহজ হয় বন্ধুসকল এবাৰ আহিছোঁ বিলাহী গুটিৰ বিষয়ে ক'বলৈ বন্ধুসকল বজাৰত বিলাহী গুটিৰ বহুত কিটা ভেৰাইটি দেখিবলৈ পোৱা যায় এই ভেৰাইটিসমূহৰ পাছত নামধাৰী আছে সিনজেন্টা আছে ইছৱেছ কোম্পানী আছে এই ভিতৰত মই অনুপ গুটিটো ব্যৱহাৰ কৰিছোঁ সিনজেন্টা কোম্পানীৰ বন্ধুসকল সিনজেন্টা কোম্পানীৰ অনুপ গছজোপা শকত হৈ আহে আৰু বিলাহী প্ৰডাকচন খুব বেছি দিয়ে আৰু বিলাহীবোৰ ডাঙৰ হয় আৰু বজাৰত বেপাৰীয়ে ল'বলৈ খুব ভাল পায় না বিলাহীবোৰ ইয়া দেখিছে আপোনালোকে ভিডিওটো বিলাহীবোৰ কিমান ডাঙৰ হৈছে আৰু বহুত ঘনকে লাগিছে হে বন্ধুসকল মই প্ৰত্যেক বছৰে সিনজেন্টা কোম্পানীৰ অনুপ গুটিটো ব্যৱহাৰ কৰোঁ আপোনালোকে আপোনালোকৰ অঞ্চলৰ বেছ গুটিটোহে সদায় বাছনি কৰিব তেতিয়াহে আপোনালোকৰ খেতিডৰাৰ পৰা আপোনালোকে লাভান্বিত হ'বলৈ সক্ষম হ'ব বন্ধুসকল মই বিলাহী পুলিবোৰ ৰুইছিলোঁ নৱেম্বৰ মাহত এনে কৰিলে বজাৰত সোনকালে উলিয়াব পাৰে বিলাহীবোৰ যিমানে সোনকালে উলিয়াব পৰা যায় বজাৰত ইমানেই দাম পোৱা যায় বন্ধুসকল মই দুইটা পুলিৰ মাজৰ ব্যৱধান দিছিলোঁ 1 ফুট এনে কৰিলে বিলাহী গছবোৰ বেছি ঘন নহয় আৰু বেছি ঘন হ'লে বিলাহী প্ৰডাকচন খুব কম দিয়ে আপোনালোকে সদায় ৰুওঁতে 1 ফুট ব্যৱধান ৰাখিবই বন্ধুসকল পুলিবোৰ ৰুৱাৰ প্ৰায় 15-20 দিনৰ পাছতে মই মাটি চপোৱা আৰু সাৰ দিয়া কাম আৰম্ভ কৰিছিলোঁ সাৰত ব্যৱহাৰ কৰিছিলোঁ মই অৰ্গেনিক সাৰ বন্ধুসকল শিৱশক্তি কোম্পানীৰ বিজয়া নামৰ এই সাৰবিধ বিলাহী খেতিৰ কাৰণে খুবেই এটা উপযোগী সাৰ ইয়াৰ লগত মিলাইছিলোঁ মই ইফকো কোম্পানীৰ DAP বন্ধুসকল আপোনালোকে যিকোনো কোম্পানীৰে DAP ব্যৱহাৰ কৰিব পাৰে কিন্তু শিৱশক্তি কোম্পানীৰ এই বিজয়া সাৰটো আপোনালোকে প্ৰয়োগ কৰিবই এই বিজয়া সাৰটো প্ৰয়োগ কৰিলে বিলাহী বহুত প্ৰডাকচন দিয়ে আৰু আপোনালোকে খেতিডৰাৰ পৰা যথেষ্ট লাভান্বিত হ'বলৈ সক্ষম হ'ব বন্ধুসকল বিলাহীবোৰ অলপমান ডাঙৰ হৈ অহাৰ পাছতে মই দেখিছে ভিডিওটোত কেনেদৰে খুঁটি প্ৰয়োগ কৰিছোঁ বন্ধুসকল আপোনালোকে দুটা খুঁটি সাইডত আৰু এটা খুঁটি মাজত পেলাই এনেদৰে ৰছী যেহেতু বজাৰত পায় মুঠা প্লাষ্টিকৰ ৰছী এনেদৰে টানি দিব গছজোপা যিমানে ওপৰলৈ গৈ থাকিব আপোনালোকে ৰছী সিমানে টানি গৈ থাকিব বন্ধুসকল আপোনালোকে ৰছী টানি দিলে বিলাহী গছজোপা ভাগি নাযায় আৰু আপোনালোকে প্ৰডাকচনো বেছি পাবলৈ সক্ষম হ'ব আৰু যেটো বিলাহী বিজয়া সাৰটো দিলে একদম আগলৈকে লাগে দেখিছেনে একদম আগলৈকে বিলাহী লাগিয়ে আছে হে আপোনালোকে শিৱশক্তি কোম্পানী বিজয়া সাৰটো প্ৰয়োগ কৰিব আৰু এনেদৰে ৰছী বানি বিলাহী গছবোৰ এনেদৰে থিয় কৰি থাকিব বন্ধুসকল সদ্যহতে বিলাহী গছৰ বেমাৰ বুলি ক'বলৈ গ'লে ব্লাইট লগা বেমাৰ দেখিবলৈ পোৱা যায় আৰু পোকে খায় বন্ধুসকল ব্লাইটৰ কাৰণে সদায় আপোনালোকে সাফ অন্যথা ইণ্ডোফিল এই দুইটাৰ ভিতৰত কোনোবা এটা দৰৱ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল এই দুইটা দৰৱে ব্লাইট জড়িত বেমাৰসমূহৰ কাৰণে ব্যৱহাৰ কৰা হয় বন্ধুসকল আৰু বিলাহী গছত পোকে ধৰাৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে শিৱশক্তি কোম্পানীৰে জুপিটৰ নামৰ এই দৰৱটো বন্ধুসকল জুপিটৰ 5 ব্যৱহাৰ কৰিলে আপোনালোকৰ পোকে নাখায় বিলাহীবোৰ আৰু বিলাহী কালাৰটো খুব ধুনীয়া হয় আৰু ই ভিটামিনৰ কামো কৰে হে বন্ধুসকল প্ৰত্যেক বছৰে মই পোকজনিত বেমাৰসমূহৰ কাৰণে জুপিটৰ 5 ব্যৱহাৰ কৰোঁ আৰু ব্লাইটজনিত বেমাৰসমূহৰ কাৰণে ইণ্ডোফিল অথবা সাপ ব্যৱহাৰ কৰোঁ বন্ধুসকল আপোনালোকে এই দুইটা দৰৱ ব্যৱহাৰ কৰি আপোনালোকৰ খেতিডৰা বেমাৰসমূহৰ পৰা বচাই ৰাখিব পাৰে বন্ধুসকল বিলাহী খেতিৰ এই ভিডিওটো আজি এইখিনিতে সামৰো ভিডিওটো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ